গান শুনিম কিন্তু দেই মুডত আছে নে গান শুনোৱাৰ গিটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছো আপোনাক গাবলৈ সহযাত্ৰীসকলেও অকমান ধুনীয়াকে বহি শুনকচোন যেনে আমাক কি শুনাই এইটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ চিলা এলবামটোত মই 12টা গান কৰিছোঁ টোটেল বাহ ছটামান ৰিলিজ হৈছে 6টামান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ'বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এইটো একদম নতুন গান এইটো মই হস্পিটেলত বনোৱা গান 4-5টা গান বনাইছিলোঁ হস্পিটেলত যেতিয়া বম্বেত আছিলোঁ মানে আপুনি যেতিয়া হস্পিটেলত আছিলে মইতো 3 মাহ থাকিলোঁ ন হস্পিটেলত হয় হয় আগৰ পৰা বেমাৰ হ'লে তেতিয়াও সৃষ্টি মানে তেতিয়া মই চব পাহৰি গৈছিলোঁ কিন্তু গান বনাবলৈ পৰা নাছিলোঁ কাৰণ আপুনি গানৰ মানুহ আমি শুনিম সেইটো ন যাত্ৰা পাৰ্টি ৰেডি তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে সপোন ৰাতি অকল সৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে উটি বাহি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে উটি ভাগি যায় মুখুৰ তোমাৰ নিবিড় আকাশলে সপোন ৰাতি অকল সৰে বকুল বনত সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেগিক হৈ গৈছো মাই গড মই ইমান ধুনীয়া সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে সেইটো মই লৈ আহিলোঁ মানে মোৰ হস্পিটেলত থাকোঁতে একো কথা মনত নাই কাকো চিনি নাপাওঁ কেনেকুৱা